নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান দিন থকাৰ সময়ত এতিয়া দেখা পোৱা গৈছে প্ৰাৰ্থীসকলে আনফালে যদি এতিয়া ঢোল লৈ কোনোবাই নিৰ্বাচনী প্ৰচাৰ আনফালে আকৌ এতিয়া ভাগৱতৰ শ্লোক কৰে এতিয়া দেখা পোৱা গৈছে এয়া নিৰ্বাচনী প্ৰচাৰ আমি পোনপটীয়াকৈ যিগৰাকী প্ৰাৰ্থী আছে আমি তেওঁৰ কাষলৈ প্ৰথমে আমি এটা শ্লোক শুনাব বিচাৰিছোঁ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ হৰিৰ নামে গতি হৰিৰ নাম ভকতৰ কেৱলে ভকতি কৃষ্ণ হয় নিশ্চয়কৈ এয়া আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যি বৰানী পথাৰ গাঁৱৰ তেতুনবাৰী ৩ নম্বৰ ৱাৰ্ডৰ পৰা এবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে এইগৰাকী সত্যনাথ ডাঙৰীয়া তেওঁ এতিয়া ৰাইজৰ মাজত তেওঁ ভাগৱত শ্লোকৰে তেওঁ বৰ্তমান ভূত ভিক্ষা মাগিব আহিছে এয়া সত্যনাথ আছে তেওঁৰ সত্যৰে তেওঁ সত্য প্ৰতিষ্ঠা কৰিব বাবে ওলাই আহিছে এতিয়া গাঁৱৰ ৰাইজৰ কাষত প্ৰথমে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰথমে আজি আপোনাক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি ক'ব এক ব্যতিক্ৰমী প্ৰচেষ্টা বুলি ক'ব লাগিব ভাগৱত শ্লোকেৰে আজি ৰাইজৰ কাষলৈ আহিছে যেনে ৰাইজক আপোনাৰ লগত সমৰ্থ প্ৰাৰ্থীসকলক লগত লৈ ভিক্ষা মাগিব আহিছে এই মুহূৰ্তত কি ক'ব বিচাৰিছে হয় নমস্কাৰ মই পোনপ্ৰথমে আমি এই গাঁৱৰ ভিতৰত চুকে কোণে সোমাই থকাও যে আপোনালোকে খবৰ ৰাখিছে আহি যে আমাৰ দৰে একোজন প্ৰাৰ্থীৰ ওচৰত থিয় দিছেহি তাৰ বাবে আমি গহপুৰ দৈনিক পৃষ্ঠাৰ সমূহ কৰ্মকৰ্তালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে এই নিৰ্বাচনৰ ক্ষেত্ৰত আমি বহু আশাবাদী 100% আমি আশা ৰাখিছোঁ কিয়নো এই গাঁওখনত এই সমাজখনত আমি সৰুৰে পৰা ইয়াতে জন্ম আমাৰ আজি 42 বছৰ বয়সলৈকে আমি ইয়াতে আছোঁ ৰাইজৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আহিছোঁ আৰু প্ৰতিটো মুহূৰ্ততে ৰাইজেও আমাক তেনেকৈ সহযোগ কৰিছে আৰু সম্পূৰ্ণ দিহা পৰামৰ্শৰে এইবাৰ নিৰ্বাচনত তেতুনবাৰী গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ হৈ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আমাক আগবঢ়াই দিছে আমি কেমেৰাৰ ছবিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ হয় নিশ্চয়কৈ খুব সুন্দৰভাৱে আপোনাৰ মন্তব্য দাঙি ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি খুব সুন্দৰ আধ্যাত্মিক দিশতে ৰাইজৰ কাষলৈ আহিছে যিহেতু আপুনি ভাগৱতৰ শ্লোকটো কিয় বাছি ল'লে ভাগৱতৰ শ্লোকেৰে ৰাইজৰ মাজত আপুনি সোমাব বিচাৰিছে যিহেতু এবাৰ প্ৰাৰ্থিত্বও লাভ কৰিছে এই যি গৃহস্থী ঘৰলৈ আহিলে গৃহস্থী ঘৰৰ ৰাইজে আপোনাৰ কিন্তু শ্লোক শুনি তেওঁলোকো আধ্যাত্মিক দিশলৈ যেন পৰিণত হোৱা নিচিনা অনুভৱ হৈছে কি ক'ব বিচাৰিব হয় আমি অনুভৱ কৰোঁ যে ধৰ্ম আৰু ৰাজনীতি দুইটা বহুতে বেলেগ বেলেগ বুলি কয় কিন্তু ৰাজনীতিত আধ্যাত্মিকতা সোমাই আছে ঈশ্বৰৰ য'ত ভক্তি হয় ভক্তি মাৰ্গেদি সম্পূৰ্ণ আগবাঢ়ি গ'লে আমি ভাবোঁ সফল হ'ব পাৰি আৰু সেই ভক্তি মাৰ্গতে যিহেতু আজি বহু বছৰৰ পৰা আমি চলি আহিছোঁ সেই ভক্তি মাৰ্গকে আমি সাৰোগত কৰি ৰাজনৈতিক পথাৰখনতো ঈশ্বৰ উপাসনাৰ মাজেৰে সকলোৰে ক্ষেত্ৰত আধ্যাত্মিক জ্ঞানৰ মাজেৰেই আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মুকুট পিন্ধিবলৈ কোনে সক্ষম হয় সেয়াও আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত গাঁওবাসী ৰাইজৰ লগতো কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম অন্য এগৰাকী তেওঁৰ বাইদেউ আছে বাইদেউৰ কাষলৈ যাব বিচাৰিম যিহেতু আজি আপোনাৰ ভাইটিৰ লগত যি আপোনালোকে ভূত ভিক্ষা মাগিবৰ ৰাইজৰ ঘৰে ঘৰে গৈছে বা গৃহস্থীৰ ঘৰে ঘৰে গৈ আপোনালোকে ৰাইজক খুব সুন্দৰভাৱে বাৰ্তালাপ কৰা দেখা পোৱা হৈছে এই মুহূৰ্তত কি ক'ব বিচাৰিব হয় নমস্কাৰ আমাৰ ভাইটি যিহেতু এইবাৰ নতুনকৈ ইলেকশ্যনত ৱাৰ্ড মেম্বাৰৰ কাৰণে উঠিছে গতিকে সকলো ৰাইজকে সেৱা জনাই কৈছোঁ যাতে আমাৰ বহুমূলীয়া ভোট দি আমাৰ ভাইটিক জয়যুক্ত কৰিব লাগে আৰু ভাইটিকো আমি কৈ আছোঁ সকলো ৰাইজক যাতে দুখীয়াসকলক যি খোজে যি কৰে চৰকাৰৰ ফালৰ পৰা আমাৰ যিখিনি সা সুবিধা হয় তেওঁলোকে যাতে অসন্তোষ নকৰি যি দিয়ে তাকে যাতে সন্তোষ কৰে আৰু যিখিনি পাৰে ভাইটিক দিবলৈ কৈছোঁ বাৰু সেইকাৰণে বহুত মানে আশাত ওলাইছোঁ ৰাইজে যাতে আমাৰ ভাইটিক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে মোৰ ইমানেই ক'বলগীয়া যেহেতু আপুনি গীত এটা গাই থকা শুনা দিছে বা নতুনকৈ গীত এটা ৰচনা কৰিছে আপুনি গীতিকাৰ বুলিও ক'ব লাগিব সৰু আকৌ আপুনিয়ে কৰিছে নহয় জানো গীত এটা আপোনাৰ পৰা অকণ শুনিব বিচাৰিছোঁ ফুলনি বাগিচা সৰু বাগিচা বিজেপি ভোটটো সত্যকে দিবা সত্য যেতিয়া সত্যক আমি কৰিব লাগিব আৰু সত্য নামটো সৰুতে সুখদেৱো ৰাখিছে ঈশ্বৰৰ নামে ৰাখিছে বাৰু সুখদেৱ আৰু সত্য যি দুটা নাম ৰাখিছে সেই দুটা বাৰু ঈশ্বৰৰ নামেই আৰু সত্য সদায় সত্য জয় হ'ব লাগিব আৰু যাতে ৰাইজকো জয় কৰিব পাৰে
এবাৰ সত্যদায়ে তেওঁৰ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সত্যটো প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ এবাৰ কেমেৰা চিনতে তেওঁ ভোট বিচাৰিছে ৰাইজৰ কাষলৈ তেওঁৰ চিম্বল হিচাপে আমি এই মুহূৰ্তত তেওঁৰ মাতৃগৰাকীৰ কাষলৈ যাম মাতৃ আজি পুৱাতে তেওঁৰ আজি গুৰুঘৰৰ পৰা ওলাই অহা মাকক তেওঁৰ আজি ভৰিৰ স্পৰ্শ কৰি তেওঁ আজি আশীৰ্বাদ লৈ এয়া পুৱাৰ পৰা ৰাইজৰ মাজত এক বিপুল সঁহাৰি লাভ কৰিছে বুলি ক'ব লাগিব কি ক'ব ল'ৰাটোক লৈ আজি কি ক'ব বিচাৰিব কৃষ্ণ মই ভাবিছোঁ ৰাইজৰ সহায় বিচাৰিছে ৰাইজৰ সহায় হওক আৰু তেওঁ ৰাইজক সহায় কৰক মোৰ ইমানেই হয় নিশ্চয়কৈ আমি এয়া দেখুৱাবলৈ চেষ্টা কৰিলোঁ গহপুৰৰ এয়া ৩ নম্বৰ ৱাৰ্ড তেতুনবাৰী ৱাৰ্ডৰ ৩ নম্বৰ আমি যি সত্যদাৰ আমি তেওঁৰ কিছু আজি নিৰ্বাচনী প্ৰচাৰৰ আমি কিছু ইয়াৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ৰাইজৰ মুকুট পিন্ধিবলৈ কোনে সক্ষম হ'ল এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী খবৰ চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা